সকলোতকৈ আগত যাব বিচৰা দৌৰখনত ইচ্ছা থাকিলেও বা নাথাকিলেও আমি নিৰন্তৰে দৌৰিয়ে থাকোঁ, নহয়নে? আমাৰ মা, দেউতা, ৰিলেটিভছ, ওচৰ চুবুৰীয়া, স্কুল, কলেজ সকলোতে আমাক কেৱল দৌৰাৰ কথাই শিকায়। আমাক শিকায় যে গতিয়েই জীৱন। আমি ৰ'বলৈ নিশিকিলোঁ। আমি নাজানিলোঁ হাউ টু ষ্টপ বা হাউ টু ৱেইট। এই যে দৌৰি থাকোঁতে কেতিয়াবা আমাক মনটোৱে কিবা কিবি কথা ক'ব খোজে, কিন্তু আমি ইগন'ৰ কৰোঁ। আমি ভাবোঁ যে আমি যদি মনটোৰ কথা শুনি ৰৈ দিওঁ বা কথাখিনি শুনিবলৈ যদি আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি নিজক যেন ক'ৰবাত হেৰুৱাই দিম। আমি যেন আমাৰ নিজস্বতাখিনি ক'ৰবাত হেৰুৱাই দিম। নমস্কাৰ, মই সঞ্জীৱনী পাঠক। আপোনালোকক মোৰ এই চ'ল' পডকাষ্টলৈ আদৰণি জনাইছোঁ। আজিৰ পৰা এটা নতুন ছেগমেণ্ট আৰম্ভ কৰিছোঁ, মনৰ নিজানত। আমি দৌৰি থকা এই ৰেচখনৰ পৰা অকণমান আঁতৰি আহি ইয়াত আমি মনৰ কথা পাতিম। আপোনাৰ, মোৰ, আমাৰ কথা পাতিম। আমি ইয়াত অকণমান মনটোৰ কথা শুনিবলৈ চেষ্টা কৰিম। আমি ইয়াত ৰ'বলৈ শিকিম। আৰু কেতিয়াবা আমাৰ মনটোত যে আছে ঘাঁ টুকুৰা, সেই ঘাঁ টুকুৰাত অকণমান মলম লগাবলৈ চেষ্টা কৰিম। আজি এই ছেগমেণ্টটোৰ মনৰ নিজানত প্ৰথম দিনাখন এটি কবিতাৰ কথা আপোনালোকক কওঁ। জাভেদ আখতাৰৰ এখন কিতাপ আছে, তৰ্কশ। তেওঁ খুব ধুনীয়া কবিতা লিখে, গজল লিখে, আপোনালোকে কিজানি জানেই। এই কিতাপখন মই মোক নিজৰ বাৰ্থডেত এইবাৰ গিফ্ট দিছিলোঁ। আৰু তেওঁৰ এটা কবিতা আছে, দো ৰাহা। তেওঁ নিজৰ ছোৱালীজনীলৈ লিখিছিল কবিতাটো। এই কবিতাটোত দুটা ৰাস্তাৰ কথা আছে, আৰু দুয়োটা ৰাস্তাৰ ভিন্ন ভিন্ন বৈশিষ্ট্য আছে। খুব ধুনীয়াকৈ দুয়োটা ৰাস্তাৰ বৈশিষ্ট্যখিনি তেওঁ এই কবিতাটোত প্ৰকাশ কৰিছে। আৰু তেওঁ এই কবিতাটোত লিখিছে তেওঁৰ জীয়েকজনী, তেওঁৰ ছোৱালীজনী তেওঁ কোনটো ৰাস্তাৰে যোৱাটো বিচাৰে। খুব ধুনীয়া কবিতা। কবিতাটো পঢ়ি দিছোঁ, আপোনালোকে শুনিব। দো ৰাহা अपनी बेटी जोया के नाम। ये जीवन एक राह नहीं, दो राह है। पहला रास्ता बहुत सहल है, इसमें कोई मोड़ नहीं है। ये रास्ता इस दुनिया से बेजोड़ नहीं है। इस रास्ते पर मिलते हैं रीतों के आंगन, इस रास्ते पर मिलते हैं रिश्तों के बंधन। इस रास्ते पर चलने वाले कहने को सब सुख पाते हैं, लेकिन टुकड़े टुकड़े होकर सब रिश्तों में बच जाते हैं। अपने पल्ले कुछ नहीं बचता, बचती है बेनाम सी उलझन। बचता है सांसों का ईंधन, जिसमें उनकी अपनी हर पहचान और उनके सारे सपने जल बुझते हैं। इस रास्ते पर चलने वाले खुद को खोकर जग पाते हैं। ऊपर ऊपर तो जीते हैं, अंदर अंदर मर जाते हैं। এইটো এটা ৰাস্তাৰ কথা তেওঁ কৈছে। আনটো ৰাস্তাৰ কথা কি কৈছে শুনোচোন আহক। दूसरा रास्ता बहुत कठिन है, इस रास्ते में कोई किसी के साथ नहीं है, कोई सहारा देने वाला हाथ नहीं है। इस रास्ते में धूप है, कोई छाँव नहीं है। जहाँ तसल्ली भीख में दे दे कोई किसी को, इस रास्ते में ऐसा कोई गाँव नहीं है। ये उन लोगों का रास्ता है जो खुद अपने तक जाते हैं, अपने आप को जो पाते हैं। तुम इस रास्ते पर ही चलना, तुम इस रास्ते पर ही चलना। मुझे पता है ये रास्ता आसान नहीं है, लेकिन मुझको ये गम भी है, तुमको अब तक क्यों अपनी पहचान नहीं है। কি ধুনীয়া কবিতা ন? দ্বিতীয় ৰাস্তাটোৰ কথা তেওঁ কৈছে, এই ৰাস্তাটো খুব কঠিন। ইয়াত তোমাৰ লগত কোনো নাথাকে, তোমাক সহায় কৰিবলৈ এখনো হাত নাথাকে, অকণমানো ছাঁ নাথাকে। কিন্তু মই বিচাৰোঁ তুমি এই ৰাস্তাটোৰে যোৱা, কাৰণ এই ৰাস্তাটোত তুমি নিজক পাবা, তুমি নিজৰ বাবে জীয়াই থাকিবা। ইমান ধুনীয়া কবিতা ন? জাভেদ আখতাৰে নিজৰ ছোৱালীজনীক যিটো ৰাস্তাৰে যোৱাটো বিচাৰিছিল, সেই ৰাস্তাটোৰে যোৱাটো মই আপোনালোককো বিচাৰোঁ। সেই ৰাস্তাটোত কঠিনতা আছে, সেই ৰাস্তাটোত আপোনাক সহায় কৰিবলৈ কোনো নাথাকে, আপোনাৰ লগত কোনো নাথাকিব পাৰে, কিন্তু আপুনি আপোনাৰ লগত থাকিব, আপুনি আপোনাক নেহেৰুৱাব। মই এনেদৰে কোৱা নাই যে আপোনালোকে বেলেগক ভাল পাব নালাগে, আনৰ বাবে জীয়াব নালাগে, আনক সহায় কৰিব নালাগে। গোটেইখিনি কৰক, আনন্দেৰে কৰক, কিন্তু সেই জাৰ্ণিটোত থাকোঁতে যাতে নিজক পাহৰি নাযায়, যাতে নিজক নেহেৰুৱায়, নিজৰ হাতৰ মুঠিটো
খামুচি থাকিব সদায়। ভালে থাকক আৰু নিজক ভালে ৰাখক।